সৰস্বতী পূজাৰ আনন্দ পৰিণত হ'ল কালমানখালৈ। ঢেকীয়াজুলিত দলবদ্ধ ধৰ্ষণৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী। ধৰ্ষণত অভিযুক্ত ২ নং সন্মিলন গাঁৱৰ ইমদাদুল আমিন নামৰ যুৱক এজন। যুৱকজনে সোমবাৰে প্ৰেমৰ চলনেৰে মাতি নি বিকৃত মানসিকতাৰ বন্ধুৰ সৈতে দলবদ্ধভাৱে ধৰ্ষণ কৰে কিশোৰীগৰাকীক। ঘটনা সন্দৰ্ভত ইমদাদুল আমিন, ইমদাদুলৰ ভাতৃ ৰাহুল আমিন, নজৰুল ইছলাম ওৰফে আবু আৰু চিৰাজুল ইছলামক আটক কৰে আৰক্ষীয়ে। নজৰুল ইছলামৰ নম্বৰ প্লেটবিহীন এখন ইয়ন গাড়ী কোনো অজ্ঞাত স্থানলৈ নি দলবদ্ধ ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক। সৰস্বতী পূজাৰ দিনা দিনটো চলনাৰে ঘূৰুৱাই পাছত নিচাযুক্ত খাদ্য খুৱাই অচেতন কৰি দলবদ্ধ ধৰ্ষণ কৰিছিল আদিবাসী সম্প্ৰদায়ৰ কিশোৰীগৰাকীক। এতিয়াও চিকিৎসাধীন কিশোৰীগৰাকী। প্ৰলোভন দেখাই পেলাই ছোৱালীজনীক আনিলে, সৰস্বতী পূজাৰ নামত ঘূৰালে। তাৰ পিছত তেখেতক আমি এতিয়া ক'বলৈ বেয়া পাইছোঁ। তাৰ লগত আৰু ৪-৫জন আছিলে জড়িত। সেইটোৰ কাৰণে আমি প্ৰশাসনক আজিৰ যি ১২ ঘণ্টা আমি সময় দিব বিচাৰিছোঁ যে ১২ ঘণ্টাৰ ভিতৰত আমাক প্ৰশাসনে সেই যিসকল বাকী আছে তেখেতসকলক কৰিয়াত্ব কৰি আইনীভাৱে যি কঠোৰতম ব্যৱস্থা ল'ব লাগে সেইটো ল'ব লাগে। অন্যথাই আমি কিন্তু পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰীগৰাকী। ঘটনাটো পোহৰলৈ অহাৰ পাছতে ঢেকীয়াজুলি থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আটছাই। আনহাতে পলাতক ধৰ্ষণকাৰীক বিচাৰি চলিছে আৰক্ষীৰ অভিযান। সেই ল'ৰাজনে ছোৱালীজনীক ধৰ্ষণ কৰাটো হয় আৰু তাৰপিছত আৰু যদি কোনোবা বেছি জড়িত আছে সেইটো আমি ছোৱালীজনী এতিয়ালৈকে আমাক স্পষ্ট ক'ব পৰা নাই। আমি তদন্ত কৰি আছোঁ আৰু যিবিলাক জড়িত আছে, যদি কোনোবা জড়িত আছে চব মানুহ এৰেষ্ট হ'ব। ইপিনে ভিনীয়েকৰ হাততে লাঞ্চিতা বিশেষভাৱে সক্ষম যুৱতী। গোলাঘাটত পত্নী নথকাৰ সুযোগ লৈ ভিনীয়েকে ধৰ্ষণ কৰে বিশেষভাৱে সক্ষম কুলখালী একক। স্বাস্থ্যৰ অৱনতি ঘটাত যুৱতীগৰাকীক লৈ যোৱা হয় গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পংকজ বৰাক। স্থানীয় ৰাইজে অভিযুক্ত ধৰ্ষণকাৰী পংকজ বৰাক শাস্তিৰ দাবী প্ৰতিবাদ সাব্যস্ত কৰে। ঢেকীয়াজুলিৰ পৰা দিগন্ত শৰ্মা আৰু গোলাঘাটৰ পৰা গিৰিণ বৰা, প্ৰাগ নিউজ।